close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. Through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. নমস্কাৰ বন্ধুসকল, আইভি লাইফষ্টাইলৰ অন্য নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, মানে ব্লগটো চাই, কাৰণ বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ। ব্লগ বনোৱাই নাছিলোঁ, ভাবিছোঁ আজি এটা ব্লগ বনাওঁ। বহুত দিন মানে মাহেই হ'ল বুলি ক'ব পাৰি, কাৰণ ব্লগ বনোৱাই নাইকিয়া তেনেকুৱা। ভাবিছোঁ আজি ব্লগ এটা বনাওঁ, আৰু এতিয়া বাজিছে ৰাতিপুৱা 8টা, আৰু আজি 8টা বজাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ, আৰু যদি শেষত ভাল পায় প্লিজ লাইক কৰিব। আৰু মৰমে চাই আছে টিভি, সেয়া চাহ খাই টিভি চাই আছে। আৰু ময়ো ৰাতিপুৱাৰ কামখিনি কৰি ল'লোঁ, ধূপ চাকি জ্বলাই গা চা ধুই চাহ অকণ খাই পেলাই ভাবিলোঁ আপোনালোকৰ লগত দুটামান কথা পাতোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, যিহেতু দিনটো আৰম্ভ হৈছেহে। আৰু আজি হাজবেণ্ড আৰু দাদা সোনকালে গ'ল ডিউটি সোনকালে গ'ল, আৰু তাকে চাওঁ কি কৰোঁ কি নকৰোঁ, কাৰণ মেইন মানুহকেইটাই যদি নাথাকে মানে দিনটো তেনেকুৱা একো ইণ্টাৰেষ্টিং নাথাকে। কিন্তু যি কি নহওক, আপোনালোকক কিবা এটা ভাল দেখাবৰ কাৰণে চেষ্টা কৰিম। তেতিয়াহ'লে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। শেষত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু মোৰ লগতে আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। আৰু এটা কথা কওঁ, যিহেতু মই থাম্বনেইলত লগাই দিছোঁ যে শাহুমা আৰু শহু দেউতাৰ লগত নাথাকি ঘৰ বেলেগকৈ বনাবৰ কাৰণে কিয় বাধ্য হ'লোঁ, সকলোবোৰ গম পাব। কিন্তু এতিয়া নহয়, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, শেষলৈকে চাব, তেতিয়া সকলোবোৰ গম পাই যাব। সকলো কম, কিন্তু অকণমান পিছত তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। বহুত সময়ৰ পিছত ভিডিঅ' কৰিছোঁ, আৰু এতিয়া বাজিছে 1টা। মোৰ ভাত পানী বনাই হৈ গ'ল, আৰু আজি মানে কি হ'ল, ৰিয়ান সোনকালে শুই গ'ল। 10:30 মানে সি ৰাতিপুৱা উঠিছিল 7টা বজাত উঠিছিলে, আৰু সি মানে চাহ তাহ খাই কৰি লৈ ভিডিঅ' কৰাৰ পিছতে সি শুই গ'ল। এতিয়া উঠিছে, তাক কিবা এটা খোৱালোঁ, আৰু সি শুওঁতে মোৰো ভাত পানী বনাই আজৰি হ'লোঁ। গৰমতে পূৰা ঘামি গৈছোঁ, কাৰণ এইবাৰ কি হৈছে, আজি যিহেতু মহালয়া হয়, কিন্তু এইবাৰ অক্টোবৰ মাহ পাৰ হৈ গ'ল, মানে সোমাই গ'ল, কিন্তু তেওঁ গৰমটো যোৱাই নাই। আৰু আজি মৰিগাঁৱৰ মানে বতৰটো বহুত বেয়া মানে এটা কাৰণে কৈছোঁ, সকলোৱে হয়তো ভাল পায় ৰ'দ দিলে, কিন্তু মই বেয়া পাওঁ ৰ'দ দিলে। বহুত ৰ'দ দি আছে, দেখাই দিছোঁ আপোনালোকক, মানে ভালকৈ ফ'কাছে কৰিব পৰা নাই কেমেৰাই, ইমান বেছি ৰ'দ দিছে, একদম বাহিৰত যাব নোৱাৰি। ভাতটো তেনেকুৱা বিশেষ একো বনোৱা নাই, কাৰণ গৰমটো বেছি। আৰু ভাত আজি বনাইছোঁ
দাইল বনাইছোঁ, কবি ভাজিছোঁ, কবি আৰু ফুলকবি। কবি ফুলকবিটো একচুৱেলি এতিয়া খাব নালাগে, কিন্তু আমাৰ হাজবেণ্ডে কালি আনিছিল অফিচৰ মানে ডিউটিৰ পৰা আহোঁতে লোকেল বুলি ক'লে, সেইকাৰণে। কিন্তু তেওঁ মই সন্দেহ ৰাখা কাৰণ মানে সন্দেহ এটা থাকে ন, সাৰ চাৰ দিব পাৰে। তেওঁ মানে মই বইল কৰি পানীটো পেলাই লৈছোঁ, তাৰপিছত ধুনীয়াকৈ তেলতে ভাজিছোঁ। আৰু তাৰপিছত বৌয়ে বনালে চাটনি দাইলৰ, তাকে আপোনালোকক মানে জনালোঁ। আৰু তেনেকুৱা বিশেষ একো নাছিল কাৰণে দেখুওৱা হোৱা নাইকিয়া। ভাবিছোঁ আপোনালোকক এতিয়া দুটা কথা পাতোঁ আৰু মানে কথাটো জনাই দিওঁ যে ভাতনো আজি কিহেৰে ৰান্ধিছোঁ। আৰু এতিয়া মই ভাতকেইটা সদ্যহতে খাই লওঁগৈ, আৰু খাই লোৱাৰ আগতে পাপাহঁতক দি লওঁগৈ, মানে মোৰ শহুৰ দেউতাক দি লওঁগৈ। আৰু আমি দুজনী এতিয়া খাই দিওঁ, কাৰণ হাজবেণ্ড আহি পোৱা বহুত দেৰি হয়। সিহঁতি আহি পাওঁতে কমচে কম 4-5টা বাজে, কিন্তু তেতিয়া ভাতটো খালে মানে অকণমান হজমৰ ক্ষমতাটো কমি যায়। সেইকাৰণে ভাবিছোঁ ভাতটো খাই লওঁ, কাৰণ ৰাতিপুৱা ভাত খোৱা যিহেতু হোৱা নাই, আৰু ভাত নাখাওঁৱেই ৰাতিপুৱা, কাৎচিত কেতিয়াবা খোৱা হয়। আজি চাহ খাই আছোঁ, সেইকাৰণে ভাবিছোঁ ভাতটো এতিয়া খাই লওঁগৈ। আপোনালোকক অকণমান পিছত লগ পাই আছোঁ, ভিডিঅ'টো চাই থাকিব। আৰু এয়া আছিল আমাৰ আজি দুপৰীয়াৰ সাজ। সঁচাকৈ যদিও চিম্পুল, বহুত ভাল লাগিছিল ভাতকেইটা খাবলৈ গৰমে গৰমে। বিশেষকৈ ভাতকেইটা খাই অকণমান আৰাম কৰিলোঁ। আৰাম কৰি হোৱাৰ পিছতে গম পায় আৰু আবেলি হোৱা মানে চোতাল সাৰা, ঘৰ সাৰা সকলোবোৰ কাম থাকে। আৰু এই কামৰ মাজত মইতো এতিয়া ভিডিঅ' কৰি থাকিব নোৱাৰিম, সেই ভাবিলোঁ মোবাইলটো থৈ আপোনালোকৰ কামখিনিও দেখাওঁ, আৰু মইনো কি কৰিছোঁ সেইবোৰ দেখাওঁ। আৰু মোৰ সেই বিশেষ কথাকেইটা কৈ লওঁ। আপোনালোকক যিহেতু মই থাম্বনেইলত লগাই দিছোঁ যে শহুৰ দেউতা, দাদা, বৌ, মা, শাহু মাৰ লগত একেলগে নাথাকি কিয় ঘৰ বনাইছোঁ। বিশেষ কাৰণ বেলেগ মানে একো নাই, কাৰণ আপোনালোকে মোৰ ভিডিঅ'ত দেখিছে মোৰ ৰুমৰ মানে কেপাচিটিবিলাক বহুত কম আৰু সৰু। বহুত বস্তু বাহনিত থ'বলৈ বহুত অসুবিধা হৈ গৈছে। আৰু আলহী দুলহী আহিলেও, যিহেতু আমি 3টা ফেমিলি আছোঁ, পেহীও আহে, আমাৰ পেহী নাৰ্ছ কৰে, আৰু তেখেত এতিয়া মৰিগাঁও লাহৰীঘাটত থাকে। আৰু তেখেতে বিয়া নহ'ল যিহেতু ঘৰ ইয়াতে থাকে, কিন্তু আহিলেও বহুত অসুবিধা হয়। যিহেতু 3টা ফেমিলি 3-4টা ৰুমত থাকিবলৈ অসুবিধা হয়। নিশ্চয় আপোনালোকে বুজি পাইছে, বেয়াকৈ কমেণ্ট নকৰিব। আৰু সেইভাবেই আমি অকণমান সন্মুখতে অকণমান মাটি আছে, সেইখিনিতে এটা ঘৰ বনাইছোঁ, যাতে চবৰে সুবিধা হওক। সেই ভাবি আমি এক্সট্ৰাকৈ বনাইছোঁ। হেল্ল'। আৰু অথনি দেখাই আছিলোঁ আবেলি, সকলোৱে জানে মহিলাসকলৰ কি কাম ক'ব নালাগে আৰু। কামখিনি কৰি মেলি একেবাৰে গা পা ধুই চাকি বন্তি জ্বলাই হোৱা মানে 6টাই বাজিবহি হ'ল, আন্ধাৰে হ'ল বাহিৰত। এতিয়া ভাবিছোঁ অকণমান ওলাই যাওঁ মানে বাহঁতৰ ঘৰলৈ যাওঁ। বা আমাৰ ওচৰতে পৰিছে, মানে হাজবেণ্ডৰ ওচৰতে পৰিছে। খবৰ এটা লৈ আহোঁগৈ, মানে বা গাটো অলপ অসুস্থ। ভাবিলোঁ আপোনালোকো জনাই দিওঁ, আৰু তাকে চাওঁ আৰু কিমান ভিডিঅ' কৰিব পাৰোঁ। ভিডিঅ'টো চাই থাকিব, আৰু শেষত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আকৌ কৈছোঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগুৱাই যাব পাৰোঁ। আৰু আপোনালোকৰ মৰম ভাল পোৱাৰ অবিহনে মোৰ একো মানে আগবাঢ়ি যাব নোৱাৰোঁ। সেই গতিকে আৰু অকণমান দেখাই দিওঁ হাজবেণ্ডক, বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ। এনেই অকণমান ওলাই দিয়া, প্ৰায় স্মাইল দিছে। বেচেৰা বেমাৰ, জ্বৰে পাইছে, গোটেই ঘৰ পৰি গৈছে। তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, তাত গৈ ভিডিঅ' যদি কৰিব পাৰোঁ দেখাম। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। অথনি ভিডিঅ' তেনেকৈ কৰিবলৈ নোৱাৰিলোঁ, বাহঁতৰ ঘৰত মই কৈছিলোঁৱেই তাত গৈছিলোঁ বুলি, কাৰণ বেমাৰী ঘৰত গৈছোঁ, আৰু কিনো ভিডিঅ' কৰি থাকিম। আৰু গৈ সোনকালে গুচি আহিলোঁ। চাহ একাপহে খাইছিলোঁ, সুদা গাখীৰ চাহ একাপ। আৰু তাৰপিছত টাইমটো যিহেতু বহুত হৈ গ'ল, আহিয়ে ডাইৰেক্ট ভাততে ধৰিছোঁ। ৰেষ্ট ল'ব অকণ টাইমেই পোৱা নাই, আৰু ভিডিঅ'টো মানে কণ্টিনিউ কৰি থাকিব পৰা নাইকিয়া। যিমান পাৰোঁ দেখাব চেষ্টা কৰি আছোঁ। আৰু আজি ৰাতিৰ সাজত বনাই আছোঁ, এইফালে বনি আছে দালি, আৰু এয়া হৈছে পটল ফ্ৰাই, আৰু এয়া ধুন্দুলি ফ্ৰাই। ধুন্দুলি চিনি পাইছেনে নাই নাজানো, বনৰীয়াকৈ হৈছিলে ধুন্দুলি। কোনে কোনে বাৰু এনেকৈ ধুন্দুলি ফ্ৰাই কৰি খায়, কুমলীয়া জাতটো, কমেণ্ট কৰি জনাব কমেণ্ট বক্সত। আৰু এইফালে এয়া ৰেডি কৰি থৈছোঁ শুকান মাছ, যিহেতু হাজবেণ্ডৰ অকণমান চৰ্দি জ্বৰৰ নিচিনা হৈ আছে, আৰু মাংস চাংস যিহেতু নাই, সেইকাৰণে শুকান মাছ। আৰু এইফালে কাটি থৈ দিছোঁ এয়া পিঁয়াজ, জলকীয়া, জ্বলা সৰহকৈ দি বনাম। নহৰু আদা খুন্দি থৈছোঁ, খুন্দনাতে, মিক্সিত দিয়া নাই যিহেতু অকণমান বস্তু। আৰু এইফালে ভাতটো হৈ গ'ল,
দালি উতলিছে আৰু মৰমৰ কাৰণে খাদ্য দি থৈ আহিছোঁ। সি হেনো গাখীৰ ভাত মানে পিচি পেলাই যিটো গাখীৰ ভাত খায় সেইটো খাব, তাক দি থৈ আহিছোঁ। আৰু চাওঁ তাকে ভিডিঅ'টো কিমান কৰিব পাৰোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু শেষত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগে। আৰু গৰমটো যিহেতু বেছি পৰি আছে, ৰেষ্ট ল'ব পৰাই নাই, তাৰ মাজতে অকণমান সময় উলিয়াই আপোনালোকক লগত শ্বেয়াৰ কৰিছোঁ। প্লিজ লাইক এটা কৰিব, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ। একে ভাতকেইটা খাই পেলাই ভিডিঅ' কৰিছোঁ। মৰমে বহুত আমনি কৰিলে আৰু চাউন্সলে ভিডিঅ'টো যিহেতু বহুত দীঘল হৈ গ'ল, ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। আকৌ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আৰু উঠখন অকণ ৰঙা হৈ আছে, যিহেতু আমি অসমীয়া মানুহ, ভাত খোৱাৰ পিছত অকণমান চুফাৰী পাণ খোৱাই হয়। ময়ো অকণমান খাইছিলোঁ চুফাৰী পাণ, কিন্তু মোৰ অকণমান খালেও মোৰ ৰঙাই হৈ যায়। জনাই দিছোঁ আপোনালোককো, বেয়াকৈ কমেণ্ট কোনেও নকৰিব, সকলোৱে খায় যিহেতু আমি অসমীয়া। আৰু এটা বস্তু দেখাওঁ, এইটো বৰ্ডাৰখনৰ গান সন্দেশা আতে হে। আজি সেই দিনটো 50 বাৰৰ ওপৰত শুনিছে, মানে 50 বাৰৰ তলত বুলি ক'লেও ওপৰত মানে কি 60-70 বাৰমানতো হৈছে। ইমানেই শুনিছে মোৰ মাথা বিষাই গৈছে। এটা গানকে সি কণ্টিনিউ শুনিয়ে আছে, কাৰ্টুন নোচোৱাই হ'ল। এতিয়াও মানে টিভি বন্ধ কৰিবই দিয়া নাই, নন ষ্টপ সেই গানটোকেই লগাই থাকিবলগীয়া হৈছে। আৰু বাই বাই দি দিয়া, বাই দিয়া। আৰু এয়া দেখিছে, এইটো ঘড়ী আৰু ৰাতিপুৱালৈকেতো পিন্ধিয়ে থাকিব। কালি গোটেই ৰাতি পিন্ধিছে, ৰাতিপুৱাও খুলিব নিদিয়ে, দুপৰীয়া সময়ত খুলিছে, চিন বহি গৈছেগৈ। আৰু এই আবেলিৰ পৰা পিন্ধিয়ে আছে। গানটো চাই এখন হাতত ঘড়ী পিন্ধিব, এখন হাতত পিষ্টল লৈ পেলাই সেয়া মানে পুলিচ হোৱাৰ মানে পুলিচৰ নিচিনাকৈ থাকিব বিচাৰে। সেয়াই আৰু আজিৰ দিনটো কি আছিল, কি কৰিলোঁ কি নকৰিলোঁ, সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যিসকল নতুন ব্যক্তিয়ে ভুমুকি মাৰিব সেইসকলক কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, যাতে মই আগবাঢ়ি যাব পাৰোঁ। আপোনালোকৰ সহায়ৰ অবিহনে মই একো কৰিব নোৱাৰোঁ। আৰু যদি আপোনালোকে সহায় কৰে মোৰো ভাল লাগে, কাৰণ ময়ো কিবা এটা কাম কৰিবলৈ মই এটা মানে প্ৰেৰণা পাওঁ। সেইবাবে কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ৰিয়ানে ডিষ্টাৰ্ব কৰি আছে, এতিয়া ভিডিঅ'টো ইমানতে শব্দ কৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই। বাই বাই দিয়া, বাই।